বলক আজি আপোনালোকক ধুনীয়াকৈ দেখাই আনিম জকু ভেলী। জকু ভেলী এই আপোনাৰ 2438 মিটাৰমান ওপৰত আছে সাগৰ পৃষ্ঠৰ পৰা। মানে অলপ ঠাণ্ডা হয় আৰু তাত। তালৈ যোৱাৰ আটাইতকৈ ভাল টাইমটো হৈছে আপোনাৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে। Start trekking. Bolak dari nomor. Eka rastar maze আমাৰ ৰাইজসকল বহি দিছে, যাব নোৱাৰা হৈ গৈছে। এতিয়া আমি ইফালেও যাব নোৱাৰো ইফালেও যাব নোৱাৰো, 5 ঘণ্টাৰ ৰাস্তা। বলা অনন্ত। মাঝে 2 কপি ফটো মাৰিলো। ফটো মাৰাৰ বাবে একদম সুন্দৰ জেগা। আপুনি যদি ফটো মাৰি ভাল পায় তেনেহ'লে জকু ভেলীলৈ যাব পাৰে। মুঠতে খোজকাঢ়া একদম পুৰা চলো বিন্দাছ। মাজতে ওখ মাজত চাপো। ভাগৰ লাগি গৈছে পুৰা। এতিয়া আমি জকু ভেলীৰ একদম মিড পইণ্ট, মানে জকু ভেলীলৈ আপোনাৰ যাবলৈ আৰু 3 ঘণ্টা আছে। আমি অলৰেডি 3 ঘণ্টা আহিলোঁ আৰু 3 ঘণ্টা গ'লে আমি জকু ভেলী আৰু 3 ঘণ্টা গ'লে আমি জকু ভেলী পাই যাম। এই মুখত উল্টা পুল্টা আহি গৈছে কিবা, আপোনালোকে চাব আকৌ ভিডিঅ'টো সেই বুলি। নহ'লে ইমান কষ্ট কৰি এনেই গৈ ভিডিঅ' বনাইছোঁ নি। মাজে ফটো সেশন, আকৌ ট্ৰেকিং, আকৌ ট্ৰেকিং ষ্টাৰ্ট ৱে টু জকু। চলো বাপৰে, দেখোন ইমান ডেঞ্জাৰ জেগা। ইয়াৰ পৰা যদি আপুনি পিছল খাই পৰে, আপোনাৰ পাকস্থলী আমেৰিকাত পৰিবগে, কলিজা গৈ পৰিবগে আপোনাৰ অষ্ট্ৰেলিয়াত। নাক কাণ চকু দাঁত মুখ আপুনি বিচাৰি নাপাব। মানে আপুনি পৰিব তললৈ, কিন্তু যাব আপুনি ওপৰলৈ। ইয়াত পৰিলে একেবাৰে খতম ইণ্ডিয়া লিমিটেড। বহুত সাৱধানে আহিব লাগে। ভালকে লাহে আকৌ এতিয়া আমি এডোখৰ পাৰ হৈ লৈ, আৰু বিশেষ এনেকুৱা প্লেচ নাই। এনেকুৱা প্লেচ 3টামান আছে। এই 3টা এনেকুৱা ডেঞ্জাৰাছ প্লেচ পাৰ হ'লে আমি মানে আৰামত জকু ভেলী আপোনালোকক দেখুৱাবগৈ পাৰিম। আপোনালোকে চাই থাকিব শেষলৈকে, তেতিয়াহে দেখিব জকু ভেলী মানে কোনডোখৰ জকু। এতিয়াতো আমি ৰাস্তাতে আছোঁ, আমি গৈয়ে আছোঁ। এয়া বিকিদা আমাৰ আহি আছে। ছাতি ৰেইনকোট চব লৈ যাবলগীয়া হৈছে। কেতিয়া বৰষুণ দিয়ে কেতিয়া ৰ'দ দিয়ে একো ঠিকনা নাই। মানে আমি এতিয়া অলপ পিছতে আমি পামগৈ, মানে প্ৰায় আমি পাওঁ অৱস্থা। এতিয়া কেইটা বাজিলে? 5:30। বাপৰে গধূলিয়ে হ'ল। আমি পালোহি আৰু দেই জকু ভেলী। এই আছে জকু ভেলী, কি সুন্দৰ দৃশ্য। পল্লী সেউজীয়া আৰু সেউজীয়া। এনেই ইমান কষ্ট কৰি বনাইছো নি? আপোনালোকে কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। কিমান কষ্টৰে বনাইছো আপোনালোকক দেখাবলৈ বুলি। আকৌ এবাৰ কৈছোঁ দেই, ছাবস্ক্ৰাইব কৰি দিব, নাপাহৰিব।